আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা। আজিৰ শাস্ত্ৰপাঠ ২ কৰিন্থিয়া ৫ নম্বৰ অধ্যায়ৰ ১৪ পৰা ২১ নম্বৰ পদ। কাৰণ খ্ৰীষ্টৰ প্ৰেমে আমাক সীমাবদ্ধ কৰি ৰাখিছে, কিয়নো আমি নিশ্চয় কৰিলো যে সকলোৰে নিমিত্তে এজনা মৰিল, এতেকে সকলো মৰিল, আৰু তেওঁ সকলোৰে নিমিত্তে মৰিল। এই আশয়েৰে যেন জীৱন পোৱা বিলাকে নিজৰ নিমিত্তে আৰু নিজেই তেওঁবিলাকৰ অৰ্থে মৃত্যু ভোগ কৰা আৰু পুনৰুত্থিত হোৱা জনাৰ নিমিত্তেহে যেন জীয়ে। এই হেতুকে এতিয়াৰ পৰা আমি মাংস অনুসাৰে কাকো নাজানো, আৰু আগেয়ে খ্ৰীষ্টক মাংস অনুসাৰে জানিলেও এতিয়াৰ পৰা আৰু নাজানো। এতেকে কোনো যদি খ্ৰীষ্টত আছে, তেন্তে তেওঁ নতুন সৃষ্টি, পুৰণিবোৰ লুপ্ত হল, চোৱা নতুন হল। কিন্তু যি ঈশ্বৰে খ্ৰীষ্টৰ দ্বাৰাই তেওঁৰে সৈতে আমাক মিল কৰালে আৰু সেই মিলনৰ পৰিচৰ্যাপদ আমাক দিলে, সেই ঈশ্বৰৰ পৰাই এই সকলো হয়। সেই মিলনৰ কথা এই: ঈশ্বৰে খ্ৰীষ্টত থাকি জগতৰ অপৰাধ নিলিখি তেওঁৰে সৈতে তেওঁবিলাকৰ মিলন কৰি আছিল, আৰু সেই মিলনৰ কথা আমালৈ গতাই দিলে। এতেকে ঈশ্বৰে আমাক ৰাজদূত পাতি আমাৰ দ্বাৰাই মিনতি কৰোৱাৰ দৰে আমি খ্ৰীষ্টৰ নিমিত্তে ৰাজদূতৰ কৰ্ম কৰিছো। খ্ৰীষ্টৰ নিমিত্তে এই বিনয় কৰো, তোমালোকে ঈশ্বৰে সৈতে মিল হোৱা। আমি তেওঁত ঈশ্বৰীয় ধাৰ্মিকতা স্বৰূপ হবলৈ যি জনাই পাপ জনা নাই, সেই জনাকে তেওঁ আমাৰ নিমিত্তে পাপ স্বৰূপ কৰিলে। সেয়া আছিল ২ কৰিন্থিয়া ৫ নম্বৰ অধ্যায়ৰ ১৪ পৰা ২১ নম্বৰ পদ। কিবা এটা বস্তু বেয়া হৈ গলে, পুৰণি হৈ গলে, নাইবা কাম নকৰা হলে নতুন এটা লবলৈ কোনেনো ভাল নাপায়। মেৰামতি কৰিব নোৱাৰা গাড়ী এখন বা সঁজুলি এটাৰ কথাকে যদি আমি ভাবি চাওঁ, তেনেহলে আমি বুজি পাওঁ আমি কেনেকৈ নতুন গাড়ী এখন বা নতুন সঁজুলি এটা কিনিবলৈ যত্ন কৰোঁ। বজাৰত নতুন নতুন মডেল, নতুন নতুন প্ৰযুক্তিৰ বস্তু ওলায়ে থাকে। আজি কিনাটো কাইলৈ পুৰণি হৈ যায়। নিত্য নতুন যিকোনো বস্তু পুৰণি হৈ যায়। সেইবোৰৰ কোনোটোৰেই সৈতে তুলনা কৰিব নোৱাৰি এটা বস্তু, আৰু সেইটো হৈছে প্ৰভু যীশুৱে আমাক দিয়া নতুন জীৱন, যিটো কেতিয়াও পুৰণি নহয়। আমি সকলোৱে এটা পাপ স্বভাৱ লৈ জন্ম লৈছো। আদমৰ পৰা জন্মসূত্ৰে আমি লাভ কৰিছো সেই পাপ স্বভাৱ। সেই পাপ স্বভাৱে মানুহক ঈশ্বৰৰ পৰা বিচ্ছিন্ন কৰি পেলাইছে। আত্মিক বিষয়বোৰৰ প্ৰতি মানুহৰ মনবোৰ অন্ধ কৰি পেলাইছে। তাৰ ফলত মানুহে পাপৰ দাস হৈ পৰিছে, আৰু সেই পাপৰ শাস্তিস্বৰূপে অনন্ত মৃত্যুৰ দিশলৈ আগুৱাই গৈ আছে। কিন্তু এনে দুখ লগা অৱস্থাৰ পৰা আমাক উদ্ধাৰ কৰিবলৈ ঈশ্বৰে তেওঁৰ একেজাত পুত্ৰ যীশুখ্ৰীষ্টক জগতলৈ পঠিয়ালে। মানুহ ৰূপে জন্ম লৈ প্ৰভু যীশুৱে ক্ৰুচত আমাৰ পাপৰ শাস্তি নিজে গ্ৰহণ কৰি আমাৰ হৈ মৃত্যুবৰণ কৰি তৃতীয় দিনা পুনৰ জি উঠি আমাৰ পৰিত্ৰাণৰ বাবে কৰিবলগীয়া সকলোখিনি সম্পূৰ্ণ কৰিলে, আৰু আজি তেওঁক ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰি আমি পবিত্ৰ আত্মাৰে নতুন জন্ম লাভ কৰোঁ, আৰু লাভ কৰোঁ এটা সম্পূৰ্ণ নতুন স্বভাৱ। প্ৰভু যীশুৱে নিকোডিমৰ আগত নতুনকৈ জন্ম লোৱাৰ প্ৰয়োজনীয়তাৰ বিষয়ে যেতিয়া কৈছিল, তেতিয়া এই কথাটোৱেই বুজাইছিল। যেতিয়া আমি প্ৰভু যীশুক আমাৰ ত্ৰাণকৰ্তা হিচাপে বিশ্বাস কৰোঁ, তেতিয়া পবিত্ৰ আত্মাই আমাৰ আত্মাক পুনৰ্জীৱিত কৰে, আৰু আমি খ্ৰীষ্টত নতুন সৃষ্টি হৈ পৰোঁ। এই যি নতুন সৃষ্টি আমি হলো, এই সৃষ্টি অনন্তকলীয়া। আমাৰ তেজ মঙহৰ শৰীৰটো এদিন নোহোৱা হ'ব, কিন্তু এই নতুন সৃষ্টিটো থাকি যাব অনন্তকালৰ বাবে। প্ৰভু যীশু যেতিয়া ঘূৰি আহিব, তেতিয়া আমাৰ শৰীৰটোও নতুন হ'ব, পাপ আৰু আন সকলো দুৰ্বলতাৰ পৰা মুক্ত হ'ব। আমি এই নতুন জীৱনৰ নতুনতাৰে চলা উচিত, আৰু আমাৰ বাবে অপেক্ষা কৰি থকা এই গৌৰৱময় ভৱিষ্যতৰ আশাৰে আমি জীয়াই থাকিবলৈ শিকা উচিত। প্ৰাৰ্থনা কৰিম। স্বৰ্গত থকা মৰমীয়াল পিতৃ ঈশ্বৰ, তুমি আমাক প্ৰভু যীশুৰ যোগেৰে পৰিত্ৰাণৰ আশীৰ্বাদ দিলা, আৰু পবিত্ৰ আত্মাৰে নতুন জন্ম দি আমাক নতুন সৃষ্টি কৰিলা। আমি যেন সদায় জীৱনৰ নতুনতাত চলি থাকিম। আমাৰ দুৰ্বলতাবোৰ দূৰ কৰিবলৈ আমাক সহায় কৰা। আজিৰ দিনটো তোমাৰ হাততে গতাইছো, ত্ৰাণকৰ্তা প্ৰভু যীশুৰ নামত, আমেন।